Hello everyone, welcome to my YouTube channel. আশা কৰোঁ সকলোৰে ভালেই আৰু মোৰ এই ব্লগটো হ'ল আজি জীৱনৰ ফাৰ্ষ্ট ব্লগিং কৰিছোঁ। যিহেতু কেমেৰাৰ সন্মুখত এনেধৰণে কথা কোৱাৰ ইমান অভ্যাস নাই, তথাপিও চেষ্টা কৰিছোঁ আৰু ভাল ভিডিঅ' বনাবলৈ চেষ্টা কৰিম। আজি মানে বহুত দূৰ নহয়, একদম ওচৰতে আছে, আমাৰ ঘৰৰ ওচৰতে এখন কাকডোঙা এৰানৈ বিল বুলি এখন বিল আছে আৰু তাৰ ওচৰত এভাগ মানে গৰখীয়া মন্দিৰ বুলি এভাগ মন্দিৰ আছে আৰু বলক তেন্তে ভিডিঅ'টো বেছি দেৰি নকৰি আৰম্ভ কৰোঁ। এয়া আমি বিলৰ পাৰে পাৰে গৈ আছোঁ। এইবোৰ সৌৰা গছ বুলি কয়। ইমান ধুনীয়া পৰিৱেশ। এইখনেই হ'ল কাকডোঙা এৰানৈ বিল, যাক এৰাসুতি বুলিও কোৱা হয় আৰু এটা সুন্দৰ পিকনিক স্পট হয় আৰু ডিচেম্বৰ আৰু জানুৱাৰী মাহত বহু দূৰণিৰ পৰা পিকনিক খাবলৈ ইয়ালৈ লোক অহা দেখা যায়। চাওক এটা কি সুন্দৰ পৰিৱেশ। এইখন নাও এখন আছে, নাওখনত উঠিবলৈ যত্ন কৰিম, কিন্তু ইয়াত পানী সোমাই আছে আৰু অলপ ভাগি আছে, সেইবাবে এনেই আপোনালোকক দেখুৱাইছোঁ। আগতে ভিডিঅ' ক্লিপ এটা আছিলে, সেইটো আপোনালোকক পাৰিলে দেখুৱাবলৈ যত্ন কৰিম। কাকডোঙা এৰানৈ কাষতেই আছে কাকডোঙা গৰখীয়া নামঘৰ আৰু এই নামঘৰ স্থাপন কৰা হৈছিল 1969 চনত। এই নামঘৰত প্ৰতি বছৰে গৰখীয়া সবাহ আৰু শিৱৰাত্ৰি পতা হয়। গৰখীয়া নামঘৰৰ কাষেদি বৈ গৈছে কাকডোঙা নদী, যি দুখন জিলাক ভাগ কৰিছে, এখন হ'ল যোৰহাট, আনখন হ'ল গোলাঘাট। এই গৰখীয়া নামঘৰ যোনখন জিলাত আছে সেইখন হৈছে গোলাঘাট জিলা আৰু নৈখনৰ ইটো পাৰে হ'ল যোৰহাট জিলা, যি দুখন জিলাক বিভক্ত কৰা নদী বুলি ক'ব লাগিব কাকডোঙা নদীক। ভিডিঅ'টো চাই যদি ভাল পালে প্লিজ লাইক কৰিব, কমেণ্ট কৰিব আৰু চেনেলটোলৈ যদি নতুনকৈ আহিছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু লগ পাম এটা নতুন ভিডিঅ'ৰ সৈতে। ধন্যবাদ।